শিৱসাগৰ জিলাৰ গড়িয়াগড় থানাৰ অন্তৰ্গত টিপমীয়া গাঁও। আমাৰ ইয়াত বহুত মদৰ সিন্ডিকেট চলি আছে, চুলাই মদৰ। তাকে আমি অনুৰোধ জনাইছোঁ গড়িয়াগড় থানাক যাতে মদৰ এই কাৰবাৰবিলাক যে বন্ধ কৰে। আমাৰ ইয়াত বহুতো মানুহ মৰি গৈছে। আজি কেইদিনমানৰ আগতো এজন দুজন এনেকৈ বহুত মানুহ মৰিছে মদৰ কাৰণে। কিন্তু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বহুতো মদৰ বেপাৰ চলি আছে। কিন্তু আবকাৰী বিভাগে যদিও আহে, তাৰপিছত যদি এদিন যদি বন্ধ কৰি যায়, তাৰ 2-3 দিনৰ পিছত আকৌ এটা যদি ভাঙি যায় 2-3টা আকৌ নতুনকৈ স্থাপিত কৰি দিয়ে মদৰ ঘাটি। এনেকুৱা হৈ আছে আমাৰ ইয়াত টিপমীয়া গাঁৱত। এতিয়া মদৰ ঘাটি চলি আছে। আমি আজি গৈছিলোঁ, কিন্তু ভিডিঅ' আমি কৰি আনিছোঁ, কিন্তু মানুহ নাপালোঁ। 2-এজন পালোঁ বাৰু। কিন্তু আমি গড়িয়াগড় থানাৰ অন্তৰ্গত পৰিছে টিপমীয়া গাঁও। কিন্তু এই গড়িয়াগড় থানাক আমি জনাওঁ যে অতি সোনকালে এই মদৰ ঘাটিকেইটা উচ্ছেদ কৰি দিয়ে যাতে, নহ'লে বহুত মানুহ অসুবিধা হৈছে। কিন্তু বহুত মানুহ বিপদতো পৰি আছে। বহুত জেগাত এতিয়া মদৰ ঘাটিবিলাক উঠুৱাইছে, কিন্তু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত মদৰ ঘাটিবিলাক উঠোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ।